তাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। গতিকে ছাবস্ক্ৰাইব বুলি যিটো শব্দ লিখা আছে সেইটো হেঁচা এটা মাৰি দিব। নমস্কাৰ, আমি সকলোকে স্বাগতম জনাইছোঁ আমাৰ মজিয়ালৈ, জোনাকী পৰুৱা মজিয়ালৈ। আৰু আপোনালোক সকলোৱে দেখিছে আমাৰ মাজত উপস্থিত আছে আমাৰ মৰমৰ সকলোৰে জনপ্ৰিয় অভিনেতা আমাৰ জ্যোতি গগন দা। হাই। এয়া আৰু তেওঁ আজি আমাৰ মৰাণত প্ৰগ্ৰেম আছিল। তেওঁ মোক ক'লে যে মৰাণত প্ৰগ্ৰেম আছে ভাইটি, তোমাক লগ পাম। তো মই আহিলোঁ তেওঁক গতিকে লগ পাবলৈ। এয়া কিবা এটা ক'ব তেওঁ। হাই ফ্ৰেণ্ডছ, এয়া হ'ল শংকৰ। আপোনালোকে সকলোৱে চিনি পায়। ই বৰ ধুনীয়া কাম কৰি আছে। যিবিলাক সোমাই থকা প্ৰতিভা, গাঁৱে ভূঞে যিবিলাক প্ৰতিভা এতিয়াও বিকাশ হোৱা নাই, তাক সি এখন মঞ্চ দিবলৈ চেষ্টা কৰিছে। আৰু তাৰ কাৰণে ইউটিউবত এটা চেনেল খুলিছে। সেই চেনেলটোৰ নাম হৈছে জোনাকী পৰুৱা ন। এই জোনাকী পৰুৱা চেনেলটোত আপোনালোকে চাব। তাতে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰতিভাবিলাক দেখিবলৈ পাব। আৰু আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা প্ৰতিভা আছে তেতিয়াহ'লে ইয়াৰ লগত যোগাযোগ কৰক। ই নিশ্চয় আপোনাৰ ঘৰত গৈ পেলাই সেই প্ৰতিভাবিলাক বিকাশ কৰাৰ এখন মঞ্চ দিবলৈ চেষ্টা কৰিব। তাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। গতিকে ছাবস্ক্ৰাইব বুলি যিটো শব্দ লিখা আছে সেইটো হেঁচা এটা মাৰি দিব। আৰু লগতে লাইক কৰিব লাগিব। যদি আপোনালোকে চেনেলটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু কাষতে এটা টিলিঙা আছে, সেইটো ঘণ্টাটো বজাই দিলেহে আপোনালোকে পোনপটীয়াভাৱে সেই যিবিলাক দিব ভিডিঅ' আপোনালোকে পাই থাকিব, প্ৰথমেই আপোনালোকে পাব। গতিকে তাক আমি আগুৱাই নিয়াটো আমাৰ দায়িত্ব। গতিকে আপোনালোক সকলোৱে আমি যিবোৰ কাম কৰি আছোঁ আপোনালোকৰ অনুপ্ৰেৰণা লাগিব, উৎসাহ লাগিব। তাৰ জৰিয়তে আমি কাম কৰিব সক্ষম হ'ম। আমি তোমাক যিমান পাৰোঁ সিমানখিনিয়ে দিবলৈ চেষ্টা কৰিম, যিখিনি পাৰোঁ। আৰু তুমি মৰাণৰ, মইনো আপাৰ আছাম ভালেই পাওঁ। আপাৰ আছাম খুব ভাল লাগে। গতিকে আজিলৈ ইমানেই। আপোনালোকে খালি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।